दिनै बाबा शिबनि फुजा शिवरात्रि बेयाव दहाय एसे आगोल गार्डेनफोराव हाबबोदों बाव मन्दिर बेखेवदों। गोबाव सम बे ओनसोलाव मन्दिर गैयामोन आरो जोंनि रायजो राजाफ्रा मोजाङै फुजा खालामनो हायामोन। नाथायबा मन्दिर जानानै बाव मोजां रोखोमै बाबा शिब बा शिवरात्रियाव फुजा होनानै मोजां रोखोम प्रार्थना बिनो हासिगोन। दा निबावबो दिनै कुसुगाव नेपालपारायाव ইয়াত বহুত দিন যদি মন্দিৰ নাছিলে এই মন্দিৰৰ কাৰণে বহুত মানে আমাৰ হিন্দুসকলে পূজা দিয়াৰ কাৰণে অসুবিধা হৈছিল। কিন্তু আজি মন্দিৰ নিৰ্মাণ হোৱাৰ পিছত ইয়াত সকলোৱে ভালকৈ পূজা দিব পাৰিব। আজি শিৱৰাত্ৰি আৰু এই শুভ দিন আৰু বাবা শিৱৰ পূজা ইয়াত সকলোৱে এই মন্দিৰত পূজা দি অঞ্চল আৰু দেশৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু নিজৰ কাৰণে প্ৰাৰ্থনা কৰিব যাতে ঘৰৰ শান্তি আহক, সকলোৱে ভালেভাৱে থাকিব পাৰে। তাৰ কাৰণে সকলোৱে আজি আমি ইয়াত বাবা শিৱক মানে পূজা দি আমি প্ৰাৰ্থনা কৰি আমি আশীৰ্বাদ পাবলৈ সক্ষম হ'ম। সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আজি শিৱৰাত্ৰি, এই শিৱৰাত্ৰিত সকলোৱে নিজা নিজা প্ৰাৰ্থনা কৰি আৰু দেশৰ কাৰণেও যাতে প্ৰাৰ্থনা কৰে, অঞ্চলৰ কাৰণে সমাজৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু এই প্ৰাৰ্থনা কৰাৰ পিছত আমাৰ बाबा शिबे आमाक সকলোকে आशीर्वाद দিব। दा नोंखायनो बे मन्दिर जानायनि उनाव जोबोद बिथांमोनहा मोजां मोनदों आरो बिथांमोनहा थांनाय समफ्राव फुजा होनो एसे उसुबिदा जाबाय थादोंमोन मन्दिर गैयिनि थाखाय। बे मन्दिरखौ लुफुंनायनि उनाव दिनैनिफ्राय ग्लोब ग्लोब बाव फुजा होगोन आरो बिथांमोनहा प्रार्थना खालामगोन देश आरो बिदेशनि आरो गावनि न'खरनिबो। উদ্বোধন কৰিবৰ কাৰণে এই মন্দিৰখন উদ্বোধন কৰিবৰ কাৰণে আমাৰ EM ছাৰ মাননীয় উকিল মুছাৰী মহাশয় অহাত আমি যথেষ্ট আনন্দিত হৈছোঁ। আমি ইয়াত 1964 চনৰ পৰা বসবাস কৰি আছোঁ, কিন্তু এতিয়াও কোনো মন্দিৰ আদি আমি কৰিব পৰা নাই, পোৱা নাই। আমি ৰাইজৰ আগত হিন্দু না মুছলমান কি জাতি আমি পৰিচয় দিব পৰা নাই। বৰ দুখৰ কথা আছিল, কিন্তু সেই কথাখিনি এতিয়া আমি সকলোৱে জানিব পাৰিব যে ইহঁতে হিন্দু বসবাস কৰিছে, এইটো লৈ খুব আনন্দিত। আৰু এই মন্দিৰখন হোৱাত আমাৰ যিবিলাক জাতিৰ ভিতৰত বিভেদ আদি আছে এই বিভেদবিলাক নাথাকিব। আমাৰ শিৱ প্ৰভুৰ কৃপাত সকলোৰে মনোভাৱটো যেন ভাল হয়, সকলোৱে যেন এক মনে একভাৱে চলি জাতিৰ উন্নতি, দেশৰ উন্নতি যাতে কৰিব পাৰে আমি সেই আশা ৰাখিছোঁ। আৰু বাৰে বাৰে আমাৰ উকিল মুছাৰী যি কামটো কৰিছে এই কামৰ কাৰণে অশেষ ধন্যবাদ। আৰু তেওঁৰ জয়যাত্ৰাও আমি ধন্যবাদৰ সৈতে সফলতা কৰিম, এইখিনি মনৰ আশা। এই মন্দিৰটো পাই আমি ইয়াতে পৰম দেৱতাৰ আদি দেৱতাৰ এটা স্থান পাই তাত ভক্তি আদি কৰি কামনা বাসনা পূৰণৰ অৰ্থে ভক্তি আদি কৰিবৰ একটা আমাৰ স্থান হৈছে। এই বিষয়ে আমি নথৈ আনন্দিত। আমি আর বেশি ক'ব নাযাওঁ, এইখিনি কৈ মোৰ সাধাৰণ কথা সমাপ্ত কৰিছোঁ। আমাৰ EM ছাৰক আজি তেখেতৰ প্ৰচেষ্টাত আমাৰ এই যে গাড়ীমানধৰা নেপালী বস্তিত আমাৰ মানে এটা সৰু এটা মন্দিৰ আছিল, কিন্তু মানে আমি সাময়িকভাৱে মানে পূজা এটা কৰিবলৈ মানে অক্ষম হৈ আছিলোঁ। ছাৰে আমাক বহুত সহায় কৰিলে। আমাৰ যিকোনো মানে ক্ষেত্ৰত এই মন্দিৰটো তেখেতে মানে আনি পেলাই আমাক আমাৰ সমাজক দিছে। ইয়াত আমি আজি পূজা কৰিবলৈ পাই বহুত মানে মনৰ পৰা আমি ছাৰক ধন্যবাদ যাচিলোঁ আৰু পিপল পাৰ্টিকো আমি ধন্যবাদ যাচিলোঁ। আৰু আগতে যাতে এনেকৈ আমি সহায় পাই থাকিম ছাৰৰ পৰা এইটো আশা ৰাখি মোৰ দুই এষাৰ মই ইয়াতে সামৰণি মাৰিলোঁ। আৰু नोंथाङा रेलवे, आसाम पुलिस, बेंक, टेट बायदि सरकारि साख्रि मावनो गोसो दं नामा? एबा नोंथाङा बेफोर बायदि साख्रिनि थाखाय थियारि खालामगासिनो दं नामा? नोंथाङा रेलवे, आसाम पुलिस, बेंकिं, SSC, आसाम डाइरेक्ट रिक्रुटमेन्ट, टेट बायदिनि आनजादखौ खनले होदोंब्लाबो जाफुंसारनायखौ मोननो हायाखै नामा? जुदि नोंथाङा रेलवे, आसाम पुलिस, बेंकिं, SSC, आसाम डाइरेक्ट रिक्रुटमेन्ट, टेट कम रिक्रुटमेन्ट आनजादनि थाखाय थियारि खालामगासिनो दङब्ला नोंथांनि थाखाय लानानै फैदों मोनसे मोजां रादाब। लास्ट ईयर से कोचिंग स्टार्ट किया, बट कोचिंग ज्वाइन करने के बाद ही मेरा एग्जाम क्लियर हुआ। तो
मेरा इस साल 3 एग्जाम का प्री क्लियर हुआ, CHSL का प्री क्लियर हुआ, फिर IPS PO का मेरा प्री क्लियर हुआ है और CGL का भी मेरा प्री क्लियर हुआ है। तो अभी मैं मेंस का प्रिपरेशन कर रहा हूँ। क'क्राझार सहरनि RNB रोड वार्ड नम्बर 6 साई बाबा मन्दिर एबा एयारटेल अफिसनि साखाथियाव दङ IBT कोचिं इन्स्टिट्यूटआ। IBT कोचिं इन्स्टिट्यूटआव बेंकिं, SSC, रेलवेज, डिफेन्स, टेट आरो गुबुन गुबुन सरकारि साख्रिफोरनि आनजादनि कोचिं होनाय जायो आरो बेनि मुं थिसननाया दासान्दि सोलिगासिनो दङ। आं नाजाथाय मेथ्सफोराव उइकफोरमोन, ओमफ्राय दा बाहायनायानो एसे थाबथु जाबाय आरो बाहाय CA क्लासबो जायो, माने सामफ्राम कारेन्ट एफेयारफोर जानाय, वार्डआव मा जानाय, जिउआव मा जानाय बिदिखौ मोनगोन। ओमफ्राय रिजनिंफोर, इंग्लिश क्लास जाजोबो खाथियाव। मेरा क्वांट में एक्चुअली ख़राब था, इसलिए मेरा ज़्यादातर एग्जाम में क्वालिफाई नहीं कर पा रहा था और कॉन्फिडेंट भी नहीं था। जब से मैंने ज्वाइन किया है तब से मैंने क्वांट पे एक्चुअली अभी मैं क्वांट पे अच्छा हूँ और कर भी पा रहा हूँ, तो अभी कॉन्फिडेंट भी हूँ और फैकल्टीज भी बहुत अच्छे हेल्प करते हैं बहुत। IBT कोचिं इन्स्टिट्यूटआव मुं थिसननायनि गोबां मुलाम्फाफोरखौ नोंथाङा मोननो हागोन, जेरै ल' कोर्स फीस, स्पेशली डेली कारेन्ट अफेयर्स क्लासेस, लाइफटाइम मेंबरशिप कार्ड, weekly 5 to 6 days classes, comprehensive study materials, regular online and offline mock test, Make My Exam app, flexible class timings, doubt clearing session। बेफोर गासै सुबिदाफोरखौ नोंथाङा IBT कोचिं इन्स्टिट्यूटआव मोननो हागोन। अब्ला थाबैनो मुं थिसनदो। आबुङै मिथिनो थाखाय 9387277188 एबा 91013258449 आव सोलाद लानो हागोन।